একচুৱেলি মানে মই ইয়াতে কালেকশ্যন দেখি মানে মই ভিডিঅ' বনাব পাহৰি গৈছোঁ অনলি আৰু আমি অসমীয়া মানুহ যে মেইনলি অসমীয়া মানুহ হোটেলবিলাকত মানে থাকিলে নিজৰ বেডশ্বীটখন নহ'লে শান্তি নালাগে মানে আমি বাজেট ফ্ৰেণ্ডলি মানুহতো আৰু ইউটিউবৰ ছাবস্ক্ৰাইবাৰ বহুত কম যে সেইটো কাৰণে পইচা পাতি আমাৰ নাই অকণমান ওলাই আহিছোঁ এতিয়া লাষ্ট ভিডিঅ'টো চাইছে যদি গম পাইছে চাগে আমাৰ যিখন হোটেলত আমি আছোঁ সেই হোটেলখনৰ একদম তলতে এটা লেক আছে আৰু সেই লেকটোত আমি এতিয়া অলপমান ফুৰিবলৈ আহিছোঁ সঁচাকৈ এটা পূৰা একদম চাফা বহুত চাফা ন বহুত বেছি চাফা আৰু লেকৰ ভিউটো দেখাম বাৰু আৰু চবফালে মানে পুৰা গ্ৰীণ মানে মজা লাগিছে দেখি পেলাই আৰু মানে কিবা গ্ৰীণটো কিবা মানে ছেম লেভেলত আছে মানে চ' দেখি বেছি ভাল লাগিছে ছেম লেভেলত এইবিলাক দেখিছে নে ফুল এইবিলাক ইফালে যে ফুল আছে এইবিলাক কি গ্ৰীণ নেকি এইফালে নহয় সেইটো কোৱা নাই মানে এই যোনটো গ্ৰীণ মানে বনটো কথা কৈছো মই মানে এনেকে ওপৰ নিচে হৈ থকা নাই মানে একদম পুৰা এটা লেভেলত আছে আৰু এইফালে হেৰি কি কয় মানে লেকটোৰ চাইডে চাইডে মানে যিটো এনেকে সৰু সৰুকে গছ কেইটা লগাই দিছে মানে এটা সুন্দৰ ভিউ সেইফালেতো আৰু মজা লাগিছে চোৱা না ৰাইট আৰু এইটো হৈছে লেকৰ ভিউটো এফালৰ পৰা এনেকৈ এণ্ট্ৰি আছে এফালৰ পৰা এনেকৈ এণ্ট্ৰি হৈ আহিছোঁ আমি আৰু এনেকৈ কৰি পেলাই এইফালে এনেকৈ ৰাউণ্ড হৈ পেলাই এনেকৈ ঘূৰি এইফালে এনেকৈ ওলাই যাব পাৰি আৰু আজি মানে আমি আহি পোৱা অলপ দেৰি হ'ল দেৰি নহয় হোৱা মানে ঠিকেই পাইছিলোঁ কিন্তু আমাৰ মানে ৰুমটো অলপ চাউণ্ডৰ কাৰণে দেৰি হৈ গ'ল গতিকে আজি অকল আমি লেকটো আৰু বজাৰ যাবা না আৰু বজাৰ যাম পুলিচ বজাৰ গতিকে আজি অকল সেইটো এটা বস্তুৱে দেখুওৱা হ'ব এনেই মেইনলি আমি কাইলৈ যাম চ' আকৌ নেক্সট ব্লগত চাই থাকিব আপোনালোকে আমাৰ ব্লগবিলাক একদিন কণ্টিনিউছলি আহি থাকিব আপোনালোকে কণ্টিনিউছলি চাই থাকিব আৰু অলপমান আগত গ'লে আপোনালোকে দেখিব ধুনীয়াকৈ মেঘালয়ৰ যিটো ট্ৰেডিশ্যনেল ডিছ আছে ডিছটোৰ নামটো মই নাজানো তুমি জানা নেকি নাজানো মই যদি আপোনালোকে জানে তেনেহ'লে প্লিজ কমেণ্ট কৰি জনাবচোন আমাক নামটো কি হয় মই একচুৱেলি নাজানো আৰু ট্ৰেডিশ্যনেল ড্ৰেছ পৰিধান কৰি পেলাই এইফালে ফটো চটো হৈ আছে মই ভাবিছোঁ কাইলৈও কৰিম কাইলৈ মানে আমি পিন্ধিম কৰিম বুলি ভাবিছোঁ আৰু যদি টাইম মিলে যদিহে টাইম পাওঁ মানে এদিনতে সকলো চেৰাপুঞ্জী যিমানবোৰ প্লেচ আছে এদিনতে শেষ কৰিব লাগিব কিন্তু মানে সম্ভৱ হয় নে নহয় নাজানো আৰু সম্ভৱ কৰিব লাগিব অকণমান টাইম উলিয়াই আৰু ইয়াতে ধুনীয়াকৈ লিখি থৈ দিয়া আছে লেকটোৰ নাম হৈছে ৱাৰ্ডছ লেক একচুৱেলি ছাৰ উইলিয়াম ৱাৰ্ডছ নামৰ এজন ব্যক্তিয়ে হেনো 1893 পৰা 1894 ভিতৰত বনাইছিলে এইটো লেক আৰু সেইকাৰণে ছাৰৰ নামেৰে এইটো নামাকৰণ কৰিছে ৱাৰ্ডছ লেক বহুত পুৰণি মোটামুটি 130 বছৰ মানে হৈছে ত' আপোনালোকে আহিলে ইয়াতে ভিজিট কৰিব ভাল লাগিছে ধুনীয়া পৰিৱেশ মানে বহুত আহল বহল প্লেচ আৰু এইফালে আমাৰ ফটো শ্বট হৈ আছে অলপমান কেমেৰামেন সিমনা খুটৰ সৈতে এতিয়া মোকে মাৰে নাই নাজানো আৰু চ' এতিয়া আমি আহি পালোঁ পুলিচ বজাৰ মানে পুলিচ বজাৰ যিটো মেইন পইণ্ট তাৰ পৰা অকণমান হোটেলখন অকণমান আমাৰ ডিষ্টেঞ্চ আছে মোটামুটি 300 মিটাৰমান ডিষ্টেঞ্চত আছে আৰু আমি এতিয়া আহিছোঁ মেইন চেণ্টাৰত মানে চেণ্টাৰ পইণ্টত আৰু সন্ধিয়াৰ শ্বিলঙৰ পৰিৱেশ চাওঁ সন্ধিয়া হোৱা নাই এতিয়াও ইয়াতে মোটামুটি 5:17 হৈছে আৰু চাওক এয়া সন্ধিয়াৰ পৰিৱেশ আৰু আগফালে এয়া ভণ্টিহঁতো গৈ আছে ভণ্টি আৰু মা আৰু এয়া হৈছে শ্বিলঙৰ সন্ধিয়াৰ পৰিৱেশ আৰু আমি এতিয়া শ্বিলঙত ছোটা বজাৰ কৰিম আৰু ওলাই আহিছোঁ অকণমান বজাৰ কৰিম বুলি সৰু বজাৰ মানে একচুৱেলি বজাৰ বুলি নহয় একচুৱেলি বজাৰখন চাবলৈ আহিছোঁ ৰাইট বজাৰখন চাবলৈ এক্সপ্ল'ৰ কৰিব আহিছোঁ চ' কোৱা তোমাৰ ফিলিংছ কেনেকুৱা বহুত দিনৰ পৰা আহোঁ কৈ আছিলে ফিলিংছ মানে বহুত ভাল কাৰণ বহুত দিনৰ পৰা আহিম ভাবি আছিলোঁ চ' আজি ফাইনেলি আহি গ'লোঁ ৰাইট চ' বহুত ভাল লাগিছে মনটো একদম পূৰা এক্সাইটেড আৰু কাইলৈৰ কাৰণে মই বেছি এক্সাইটেড কাৰণ কাইলৈ মানে মই ভাল লগা প্লেচত যাম না ৰাইট কালি আমি চেৰাপুঞ্জী গৈ আছোঁ চ' নেক্সট ব্লগত আপোনালোকে দেখা হ'ব চ' ব্লগটো চাব নেক্সট ব্লগটো ভাল লাগিব আপোনালোকৰো আমাৰো ভাল লাগিব সহায় চ' আহিয়ে ষ্টাৰ্ট হৈ গৈছে দেখিছে পূৰা চেণ্ডেল কিনাত ব্যস্ত আছে অলৰেডি আৰু মানে দেখোঁতে মানে কিনি লৈছে আৰু যিমান পাইছে মোৰ মাৰ কাৰণে একো নাই আমাক একো নিদিয়ে বোলে আমাকে লৈ পেলাই মায়ে নলয় বোলে তোমাকে ল'ব দিছে আৰু পুলিচ বজাৰ মাৰ্কেটখন সঁচাকৈ বহুত ডাঙৰ ইয়াৰ পৰা একদম ষ্টাৰ্ট কৰি এইফালেও আছে ইটো ছাইডেও আছে মাৰ্কেট আৰু এইফালৰ পৰা এনেকৈ ঘূৰি এইফালে বহুত ডাঙৰ কলেলৈকে আছে নাজানো ইমান দূৰ বেছিকৈ যাব নোৱাৰিম মানে একচুৱেলি আজি গোটেই দিনটো কষ্ট হৈ গ'লতো যদি আমি বেছি দেৰি ঘূৰি থাকোঁ তেনেহ'লে কালি আৰু প্ৰব্লেম হৈ যাব ৰাতিপুৱা যাবৰ কাৰণে চ' এইফালে এনেকৈ ইফালে ঘূৰিও আছে ইফালেও মে বি আছে চাগে কিন্তু আমি এই এৰিয়াটোতে আমি থাকিব লাগিব মানে চ' ইয়াতে যি পাওঁ আপোনালোকক দেখাব ট্ৰাই কৰিম আৰু এইফালে এখন চেণ্ডেল দোকানৰ পৰা এইফালে আৰু এখন চেণ্ডেল দোকানত সোমাইছে কি কিনিব নাজানো আৰু অ' কিবা পাইছা
আৰু চেণ্ডেল লৈ আছে আৰু মই একো নলওঁ বুলি ভাবিছোঁ চাওঁচোন কি পাৰোঁ যদি দেউতাৰ কাৰণে কিবা কৰি লৈ যাম একচুৱেলি মানে মই ইয়াতে কালেকশ্যন দেখি মানে মই ভিডিঅ' বনাব পাহৰি গৈছোঁ অনলি মই চেণ্ডেল যে ইমান সোপা লৈছোঁ মানে ঘৰত গৈ চব দেখাওঁ আপোনালোকক আৰু এতিয়াতো ইয়াত মানে এয়া বেগৰ কালেকশ্যন এইফালেতো চেণ্ডেল আছিলে মই চেণ্ডেল নাচাওঁ আৰু মই গালি খাওঁ এতিয়া চেণ্ডেল চাই থাকিলে তোমাৰ চেণ্ডেল মোৰতো পিন্ধি ল'বা চেণ্ডেল অ' ইয়া মই চব ড্ৰেছৰ লগত বেলেগ বেলেগ আৰু এতিয়া অলপমান শ্বপিং কৰোঁ মানে বহুত এক্সাইটেড হৈ গৈছোঁ আৰু অনলি 200ত সেইকাৰণে একচুৱেলি মই নলওঁ এনেই নল'লোহেঁতেন 200ত না হিলছ ফ্লেট যিয়ে নলওঁ কিয় চব 200 চ' সেইকাৰণে মই ল'লোঁ নাগাচলকেইখন এইকেইখন দাম বাৰু বেছি কৈছে আমি অকণমান দাম কম কাৰণ অকণমান এইবিলাক চলে না বাৰ্গেনিং এতিয়া এইখন চালোঁ আৰু এইখন মানে অলপ ডাঙৰত আছে গতিকে চাই লওঁ কোনখন লওঁ এখনটো লৈ যামেই কাৰণ এটা মানে চিন হিচাপে গতিকে চাই লওঁ দামবিলাক কেনেকুৱা কি মিলেগৈ শেষত আৰু কাৰণ দুইজনীয়ে ল'ম ন গতিকে দুইজনীয়ে ল'ম যেতিয়া অলপমান দামবিলাক আৰু কমাম আৰু ছোৱালী মানুহৰ ভালেই বাৰ্গেনিঙত জানেই আৰু চবেই হয়নে আৰু এতিয়া আহি পালোঁ হোটেল মানে আৰু হোটেলৰ আমাৰ পৰিৱেশটো চাওঁ যিটো গেটত আমি সোমাই যাওঁ হোটেলত কি মজা মানে ডেক'ৰেশ্যন কৰি ৰাখিছে এইফালে অলপমান তলত যাব লাগিব আমি এনেকৈ খোজকাঢ়ি গৈ থাকিম আৰু এইফালে গৈ মানে বহুত ধুনীয়া ডেক'ৰেশ্যন আৰু ভিতৰত ৰুম টুৰটো দিবলৈ ট্ৰাই কৰিম কেনেকুৱা ৰুমটো দেখাই আছোঁ ৰ'ব ভিতৰত গৈ চ' ৰুমত আহি পাই গ'লোঁ মানে মোৰ চাগে চকুত ধৰিব পাৰিছে ন পূৰা সৰু অকণমানি অমৰা গুটি যেন চকু হৈ গৈছে মোৰ এই টোপনিয়াই আছে মানে একচুৱেলি আমাৰ কালি ৰাতিও শুওঁতে বোলে তাৰ দেৰি হৈছে মোৰ দেৰি হৈছে বাৰু তাৰপিছত আৰু ৰাতিপুৱা সোনকালে আহিছোঁ আমি সেইকাৰণে টোপনিয়াব পৰা নাই এতিয়া কাৰণে ভাগৰ লাগিছে যি কি নহওক দিনটো অকণমান ইফালে সিফালে ঘূৰা ফুৰা কৰিলোঁ আৰু এইফালে হৈছে আমাৰ বজাৰ এসোপা ইমান সোপা হ'লগৈ এইটো অৱস্থাত আছে আমাৰ য়েছ আৰু ৰুমটো মানে একচুৱেলি ৰুমটোতো একচুৱেলি কেতিয়াবাই দিব লাগিছিলে আহি কি মানে ভাবিছিলোঁ কিন্তু মানে ইফাল সিফাল কৰা ঠাণ্ডাত মানে নহ'লে কামটো ৰাইট মানে কি হ'ল এতিয়া ৰুমটো মানে একদম পূৰা আৰু আমি অসমীয়া মানুহ যে মেইনলি অসমীয়া মানুহ হোটেলবিলাকত মানে থাকিলে নিজৰ বেডশ্বীটখন নহ'লে শান্তি নালাগে এয়া নিজৰ বেডশ্বীট নিজৰ বেডশ্বীট নিজৰ কম্বল গাঁৱতো বাৰু তেওঁলোকৰ ফালৰ পৰা দিছে উপায় নাই আৰু এইফালে একেই অৱস্থা এয়া আহিছে নে কম্বল লৈ বহি আছে এইফালে কম্বল লৈ বহি আছে এনেকুৱা অৱস্থা আৰু ৰুমটো দেখাব অকণমান ট্ৰাই কৰিছোঁ আৰু এইটো আমাৰ হৈছে ৰুমটো ইমান একদম এক্সপেঞ্চিভ ৰুম লোৱা নাই মানে আমি বাজেট ফ্ৰেণ্ডলি মানুহতো আৰু ইউটিউবৰ ছাবস্ক্ৰাইবাৰ বহুত কম যে সেইটো কাৰণে পইচা পাতি আমাৰ নাই দুখীয়া মানুহ যি কি নহওক এইটো আমাৰ মানে একচুৱেলি এইখন এখন বেড আৰু এইখন এখন বেড এটা ৰুমতে লৈ ল'লোঁ আৰু আৰু এইফালে বাথৰুম আছে এইফালে দয়া চয়াৰবিলাক আছে আৰু এইফালে এতিয়া নুখুলোঁ আৰু খুলি পেলাইনো কি দেখাম আমি খালী হৈ আছে আৰু এইফালে আমাৰ বাথৰুমটো লাইটটো অফ কৰা নাই এইটো বাথৰুম আৰু এইফালে আছে গা ধোৱা জেগা ন গা ধোৱা জেগাটো ভালেই বাৰু মেইনলি মানে মই বিচাৰোঁ মানে হোটেলত বাথৰুমটো ভাল হয় যদি ইয়াত ভাল আৰু লগতে ভিউটোও ভাল মানে হোটেলখনৰ বাহিৰৰ ভাল লাগিলে আৰু কি হয় জেগাত বহুত ফ্ৰেছ মানে চাফা হৈছে সেইকাৰণে ভাবিলোঁ ইয়াতে থকা হওক আৰু ত' গম পালে আজি ভিডিঅ'টো পূৰা মানে ভিডিঅ'টো নহয় দিনটো বহুত কষ্ট হ'ল ভাবিলোঁ ভিডিঅ'টো ইমানতে শেষ কৰোঁ ৰাতিপুৱা উঠি পেলাই সোনকালে যাব লাগিব নেক্সট ভিডিঅ'ত আপোনালোকক সকলোকে লগ পাম তেতিয়ালৈকে টাটা বাই বাই আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব লাইক শ্বেয়াৰ কমেণ্ট পূৰা থুচি দিব আৰু নেকি